Hello everyone. So মই নয়ন বৈশ্যই কৈ আছো মই এজন ফিটনেস কোচ হয় আৰু স্পেশাল মই আমাৰ হাৰ্বালাইফ নিউট্ৰিচন ব্ৰ্যান্ডৰ লগত মই জড়িত যেটো ব্ৰ্যান্ড ইউজ কৰি ময়ো ওয়েট লস কৰিছো লাষ্টত মোৰ ফটোখন আপোনালোকক দি দিম মোৰ কিমানখিনি কেনেকুৱা আছিল সো সেকেন্ডলি হল মোৰ লগতে মই বহুত মানুহক ওয়েট লস কৰাৰ কাৰণে এই নিউট্ৰিচনটোৰ দ্বাৰা হেল্প কৰি আছো ঠিক আছে আপোনালোকক মই আজি বেসিক যিখিনি আমাৰ নিউট্ৰিচনৰ বেসিক যিখিনি সেই বেসিকখিনি আপোনালোকক দেখাম বাকিখিনি জানিব লাগে আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব ইয়াত ডিসক্লেমাৰ এটা আছে হেতু হল যি সকলে অলৰেডি হাৰ্বালাইফ নিউট্ৰিচন ইউজ কৰি আছে কাইন্ডলি মই আপোনালোকক কৈছো আপোনালোকে যাতে আপোনালোকৰ যিজন কোচ স্পেশাল কোচ তেখেতৰ লগত কথা পাতিব এইটো ঠিক আছে কাৰণ সকলোৰে নিউট্ৰিচন দিয়াৰ মেথডবোৰ বেলেগ বেলেগ হয়তো আপোনালোকৰ বডিৰ বিষয়ে হেই আপোনালোকৰ কোচ জনে জানিব তেখেতে সেই হিচাপে আপোনাক নিউট্ৰিচন খিনি দিব কিন্তু মই বেসিক খিনি কৈ দিছো যিখিনি মই নরমালি মানুহক প্রভাইড কৰো এজ এ মই তেখেতসকলৰ বডি টু মেটাবলিজম চাই পেলাই ঠিক আছে আৰু এটা ডিসক্লেমাৰ হল এই নিউট্ৰিচনটো মই যেটো নিউট্ৰিচন লাহে লাহে আপোনাক কৈ আছো এই হাৰ্বালাইফ নিউট্ৰিচনটো কোনো ধৰণৰ ই-কমাৰ্চ চেনেলত আনঅথৰাইজলি দিয়া নহয় আনঅথৰাইজ তাতে নিউট্ৰিচন পাব পাৰে আপোনালোকে হেতু কেতিয়াও নলব কাৰণ এটো টোটালি আনঅথৰাইজ হয় কোম্পানীৰ পৰা কোনো ধৰণৰ আমাৰ এটো প্ৰভাইড তাতে কৰা নহয় আপোনালোকে যদি লব বিচাৰে তেতিয়া হলে দুটা ৰাস্তা আছে এটা হল কোনোবা নতুন পাৰ্সনে লব বিচাৰিলে এটা হল আপোনালোকে কোম্পানীৰ পৰা ডাইৰেক্ট লব পাৰে আপোনালোকৰ এৰিয়াত কোম্পানী কোড আছে সাৰ্চ কৰি পেলে আৰু দুই নম্বৰটো হল আপোনাৰ এছ'চিয়েটৰ পৰা লব পাৰে কোচৰ পৰা লব পাৰে গতে আজি অল ওভাৰ ওয়াৰ্ল্ডত এই নিউট্ৰিচনটো চলি আছে যত যিখিনি জায়গাতে আপনি থাকে তাৰ ওচৰে বজৰে কোচ পাব বা যদি আপোনালোকে কোচ বিচাৰি নাপায় তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰিব ঠিক আছে সো আশা কৰো আপোনালোকে ভিডিওটো চাব আৰু ডিসক্লেমাৰ এটো নিউট্ৰিচন ইউজ কৰিলে 100% ওয়েট লুজ হয় মেন টু মেন হেৰি কৰে সকলোৰে ৰিজাল্ট একে নহব পাৰে হেতুৰ কাৰণে আপোনালোকে এটো জানিব যে মই মোৰ যিজন কোচ হয় তেখেতে মোক যেনেকে গাইড কৰে মই সেই হিচাপে চলিব লাগে তেতিয়া মোৰ 100% ওয়েট লস হ'ব ফার্স্ট অফ অল আমি সকলোৱে জানো আমি আমাৰ মর্নিং উঠাৰ টাইম আমাৰ 5টাৰ পৰা 8টাৰ ভিতৰত আমি সকলো মানুহে উঠো বহুত মানুহে 8টাতো উঠে হেতু কিছুমানে লেট নাইট শুয়ে হেতুৰ কাৰণে 8টাৰ উঠে কিন্তু এখিনি গাইড যেতিয়া মই কম ডায়েটৰ ওপৰত কম ডায়েটখিনি আমি কেনেকে ফলো কৰিব লাগে তেখেতসকলে মানিলেহে প্ৰপাৰলি ওয়েট লস হ'ব আমি বেসিক কোর্সত আজি মই 3টা নিউট্ৰিচনৰ 3টা সেক্টৰৰ ওপৰত কম ফার্স্ট হল আমি মই যেটো বেসিক সকলোকে দিও বা মোৰ ফেভাৰিট এফ্ৰেছ এনাৰ্জি ড্ৰিংক হাৰ্বালাইফ নিউট্ৰিচনত ইয়াত আপোনাৰ ভাল ভাল ইনগ্ৰেডিয়েন্ট আছে আপোনালোকে যেতিয়া জানিব ইয়াৰ বিষয়ে ডিটেইলছলি চাই লব পাৰিব আৰু সেকেন্ডলি হল ফার্স্ট অফ অল এটো লোৱাৰ আগতে আপোনালোকক কি কৰিবলৈ যেতিয়া বিছনাৰ পৰা উঠিব উঠাৰ লগে লগে আপোনালোকে কুহুমীয়া পানী খাব লাগিব মৰ্নিং উঠাৰ লগে লগে কুহুমীয়া পানী খাব পানী আপোনালোকে এক গ্লাস দুই গ্লাস যিখিনি পাৰে আপোনাৰ ষ্টাৰ্টিংৰ পৰা ম্যাক্সিমাম টু ম্যাক্সিমাম মৰ্নিং উঠাৰ পিছত 3 গ্লাসতকৈ বেছি পানী নাখাব আৰু মিনিমাম এক গ্লাস পানী মিনিমাম খাবই লাগিব তেতিয়াহে প্ৰপাৰলি ষ্টাৰ্টিং ডিটক্সিফাই আৰম্ভ হৈ যাব আপোনালোকৰ বডিটো আৰু সেকেন্ডলি হল তাৰ পিছত আপোনালোকে মিনিমাম এক্সাৰসাইজ কৰিব লাগিব মিনিমাম 30 মিনিটস যি সকলে এক্সাৰসাইজ কাৰণ কৰিবই লাগিব এটো যিখিনি হেলদি এনেকুৱা নহয় যে আপোনালোকৰ পাৰ্সোনাল যিকোনে কোচ থাকিব বহুতৰে অভাৰৱেট আছে খোজ কাঢ়িব নোৱাৰে তেখেতসকলে নোৱাৰে কিন্তু যিখিনি নরমাল আপোনালোকে কৰিব পৰা হৈ আছে এক্সাৰসাইজ লাহে লাহে কৰক যিখিনি হক মৰ্নিং আপোনাৰ যোগা জুম্বা তাৰ পিছত আপোনাৰ ফ্ৰী হ্যান্ড ওয়াকিং আপুনি ৰাতিপুৱা শুই উঠি আপুনি ফুৰিব যাব পাৰিব আৰামছে সেইখিনি কৰিলো এক্সাৰসাইজ আপোনালোকৰ কাৰণে হৈ যাব কাৰণ আমাক 20% এক্সাৰসাইজৰ দৰকাৰ 80% নিউট্ৰিচনৰ দৰকাৰ তেতিয়াহে আমাৰ বডিটো পারফেক্ট ওয়েটত আহে আদারওয়াইজ কেতিয়াও নাহিব আপনি যদি এক্সাৰসাইজ কৰি থাকে এনি টাইম তেতিয়াও পারফেক্ট নহব বা আপনি এনি টাইম যদি খোৱা লোৱাটো নজনাকে খাই থাকে তেতিয়াও নহব এতিয়া আপোনালোকক ইয়াৰ পিছত কি কৰিব লাগিব এক্সাৰসাইজ কৰি থকাৰ সময়তে আপোনালোকে মাজে মাজে এটো লব পাৰে কিন্তু কৰি উঠাৰ পিছত আপোনালোকে বহি পেলে ললে বেছি ভাল কৰি উঠাৰ পিছত ইয়াৰ 1 চামুচ বা 2 চামুচ আপুনি লব 1 চামুচ ললে 1 গ্ৰাম ইয়াতে পাব প্ৰপাৰলি সো আপোনালোকে লব লোৱাৰ পিছত লাহে লাহে বহি পেলে এটো চিপকে খাব খোৱাৰ পিছত আপোনালোকে যেনেকে নরমালি আমাৰ নিত্য যিখিনি কাম গা পা ধোৱা এখিনি কৰি লব আৰামছে কৰাৰ পিছত
উইদিন এক্সাৰচাইজ কৰাৰ 15 to 20 মিনিটছ হাফ এন আৱাৰতকৈ দেৰি কৰিব নালাগে এক্সাৰচাইজ কৰাৰ আপনি দুটা মিশ্ৰণ কৰিব লাগিব ফাৰ্ষ্ট হল ফৰ্মুলা 1 নিউট্ৰিচন মিক্স সেকেন্ড হল পাৰ্সোনেলাইজ প্ৰটিন পাউডাৰ এই দুটা আপোনালোকে মিক্স কৰি এজ এ হেলদি নিউট্ৰিচন ব্ৰেকফাষ্ট হিচাপে ল'ব লাগিব ইয়াৰ লগত আৰু আছে আপোনালোকক যদি জানিব বিচাৰে ইয়াৰ লগত আৰু কি ল'ব লাগে পাৰফেক্টলি হ'ব লাগিলে ওয়েট লছ ঠিক আছে ফাৰ্ষ্ট অফ অল আপোনালোকে এটোৰ পৰা এই ফৰ্মুলা 1 টোৰ পৰা 3 চামুচ ল'ব লাগিব ইয়াতে ভিতৰত চামুচ আছে সেই চামুচেৰে 3 চামুচ আৰু এটোৰ পৰা 1 স্পুন এণ্ড 1.5 স্পুন মেন টু মেন যিখিনি যিজনক যিমানখিনি নিড ওয়েটৰ ওপৰত হ'ব আপোনালোকক কোচে গাইড কৰিব এটো 1 স্পুন ইয়া 1.5 স্পুন বা 2 স্পুন সকলোৰে নিড বেলেগ বেলেগ কাৰণ আমাৰ ওয়েট হিচাপে আমাক প্ৰটিনৰ দৰকাৰ ইয়াত পাৰ্সোনেলাইজ প্ৰটিন পাউডাৰ এই দুটা মিক্স কৰি পেলে আপনি মৰ্নিং এজ এ ব্ৰেকফাষ্ট ল'ব লাগিব ঠিক আছে এখিনি হৈ গল সো ইয়াৰ পিছত কি কৰিব লাগিব নৰ্মেল যিখিনি আমাৰ খাদ্য খানা কেনেকে খাব লাগিব এটো বনালে উইদিন 15 মিনিটস টু আধা ঘন্টাৰ ভিতৰত 30 মিনিটছৰ ভিতৰত আপোনালোকে এটো বনাই আৰামছে আপোনালোকে খালে যেটো মই এতিয়া বনাই লৈছো মোৰ কাৰণে সো এটো সেকাৰ কাপত বনাইছো আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো বনাব পাৰিব সো ইয়াৰ লগে লগে এটো খোৱাৰ পিছতে আপোনালোকৰ মেইন আপোনালোকৰ যিখিনি ডায়েট প্ল্যান মই আজি কৈ দি আছো কিন্তু এখিনি আপোনালোকৰ কোচে যিখিনি গাইড কৰিছে হেতুৱে ফলো কৰক মই জাস্ট যিখিনি নিউ পাৰসন যিখিনি নাজানে হাৰ্বালাইফৰ কাৰণে সেইখিনি কাৰণে মই দি আছো বা যিখিনি আপোনাৰ ইয়াতে এড কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ কোচক সুধিহে এড কৰিব ঠিক আছে ইয়াৰ পিছত আপোনালোকে 3 ঘন্টা এইটো নিউট্ৰিচন লোৱাৰ পিছত যিখিনি ওয়েট লস নৰ্মেল পাৰসনৰ কাৰণে কৈ আছো যদি আপোনালোকৰ কিবা প্ৰবলেম থাকে তেতিয়া হলে সেইখিনি ডক্টৰক সুধি পেলে আপোনাৰ এটো ডিসক্লেমাৰ ডক্টৰক সুধি পেলে আপুনি ল'ব পাৰে বা মোৰ লগত পাৰ্সোনালি কনসাল্ট কৰিলে মই এখিনি কৈ দিম যিখিনি নিউ পাৰসন ঠিক আছে যিখিনি হাৰ্বালাইফ অলৰেডি ইউজ কৰি আছে যিকিজনে তেখেত সকলে আপোনালোকৰ পাৰ্সোনাল কোচক সুধি লব ঠিক আছে ইয়াৰ পিছত 3 ঘন্টা এমটি ষ্টমাক পানীত বাহিৰে বেলেগ একো খাব নোৱাৰে কাৰণ এই 3 ঘন্টাত এই নিউট্ৰিচনটোৱে আপোনালোকৰ ইন্টাৰনেল যিখিনি টক্সিন ফেটস আছে সেইখিনি আপোনাক কাট ডাউন কৰাৰ কাৰণে কাম কৰিব সেইকাৰণে 3 আৱাৰ্স আপোনালোকৰ কোনো ধৰণৰ কাৰ্বোহাইড্ৰেট কোনো ধৰণৰ প্ৰটিন যাব নালাগে 3 ঘন্টা ঠিক আছে এই 3 ঘন্টা আপনি কি খাব পানী যিখিনি নিড হয় 3 ঘন্টাৰ ভিতৰত আপনি যিখিনি পাৰে আপনি কাৰণ অলৰেডি মই আগৰ ভিডিওটো কৈছো পাৰ 20 কিলো ওজনত আমাক 1 লিটাৰ পানী দৰকাৰ সেই হিচাপে পানীটো আপনি খাবই লাগিব আৰু এই নিউট্ৰিচনটোৰ লগত পানীটো বহুত ইম্পৰ্টেন্ট কাৰণ এই নিউট্ৰিচনটোৱে ভিতৰৰ ফেটছবোৰ আপোনালোকৰ কাটিব কিন্তু ফ্লাশিং কিহে কৰিব পানীয়ে উলিয়াই দিব বাহিৰত ঠিক আছে হেতুৰ কাৰণে পানী বহুত ইম্পৰ্টেন্ট এই 3 ঘন্টাটো বহুত ইম্পৰ্টেন্ট আপোনাৰ কাৰণে সো হেতুৰ কাৰণে ফলো কৰিব সকলে তাৰ পিছত এই 3 ঘন্টাৰ পিছত আপনি নরমালি যেটো প্ৰটিন বেস এটা হেলদি আপনার স্ন্যাক্স লব লাগিব ঠিক আছে স্ন্যাক্সত আপোনালোকে নরমালি সালাদ লব পাৰে বা আপেল এটুকুৰ লব পাৰে 100 ক্যালোরিৰ তলত থাকিব লাগে কাৰণ অলৰেডি আপনি মৰ্নিং এটো যেটো নিউট্ৰিচন ললে হেতু 200 ৰ পৰা 250 ক্যালোরি পাই যাব লগতে ক্যালোরি মেইনটেনেন্সটো হলেহে আপোনাৰ ওয়েট লস হ'ব ঠিক আছে তো সেকেন্ডলি এই যেটো হেলদি স্ন্যাক্স 3 ঘন্টাৰ পিছত এটোত আপনি 100 ক্যালোরিৰ ওপৰত লব নালাগে বুজি পাইছে সো সকলে 100 ক্যালোরি মিনিমাম যেটো আছে নরমালি কল এটা লব পাৰে যেটো হেউজিয়া বাকলি কল হেতু লব পাৰে আৰু সেকেন্ডলি হল সালাদ তিয়হ এইবোৰ আৰামছে লব পাৰিব বা স্প্ৰাউট মগুটো লব পাৰিব আপোনালোকে ঠিক আছে এখিনি ললে লোৱাৰ পিছত আপোনালোকৰ এনাটাৰ 1 ঘন্টা বেলেগ একো নাখাব আপোনালোকে এনাটাৰ 1 ঘন্টাৰ পিছত আমাৰ যেটো লাঞ্চ টাইম হয় লাঞ্চ টাইমত আমি প্ৰপাৰ লাঞ্চটো কৰিব লাগে লাঞ্চ কৰিলে কি কৰিব নরমাল পারসনৰ কাৰণে কৈছো যদি আপনি দুখন শুকান ৰুটি দালি সবজি আপনি লয় তেতিয়া হলে আপোনাৰ পারফেক্ট লাঞ্চ মানে 300 to 400 ক্যালোরি ভিতৰত লাঞ্চটো হলে ভাল আৰু যিসকল আমি অসমীয়া মানুহ যেহেতু আমাৰ ভাত খোৱাৰ অভ্যাস ভাত লব যিসকলে ৰুটি খাব নোৱাৰে ভাত লব ভাত ডাল সবজি মাছ মাংস আপনি উইকলি যদি খাব বিচাৰে মাছ মাংস দুদিন খাব পাৰে আৰামছে কণী খাব পাৰে কণী যদি আপনি খাব বিচাৰে ভিতৰৰ যেটো হেৰি থাকে ইয়ক থাকে হেতু পেলাই পেলে আপনি খাও এটাৰ খাব পাৰে তাতকে বেছি ইয়ক না খাব কণী দুটা বা তিনটা আপনি আৰামছে খাব পাৰে দিনটোৰ ভিতৰত ঠিক আছে সো কিন্তু তেল জাতীয় সামগ্ৰীবোৰ অকমান কমাব
কাৰণ ওয়েট লস কৰিব লাগিলে বেছি যদি তেল খাই থাকে, কাৰণ ফেটস মানে এটা বেয়া তেল আমাৰ বডিৰ ভিতৰত জমা হৈ যায় ভিতৰি সেইটো যাতে আপোনালোকৰ কমি যায়। একেবাৰে তেলত ভজা বস্তুবোৰ একদম এভয়েড কৰক, কাৰণ আপোনালোকৰ কাৰণে নিজৰ কাৰণে ভাল হ'ব। মই গাইড কৰিছো আপোনালোকক, কিন্তু মইতো আপোনালোকক এতিয়া জোৰ জবস্তি কৰিব নোৱাৰো। লাহে লাহে যিবোৰ বেছি হেবিট আছে লাহে লাহে, আৰু ফাষ্ট ফুডৰ যিবোৰ ফুড আপুনি সপ্তাহত এদিন খালেই ওয়েটটো বাঢ়ে। যদি আপোনাৰ বেছি খোৱা হেবিট আছে কমাওক, নহলে ফাষ্ট ফুড যিমানে আপুনি খাব সিমানে আপোনাৰ ওয়েটটো গেইন হৈ থাকিব। কাৰণ ফাষ্ট ফুডত নিউট্ৰিচন ভেলুটো 0 থাকে, তাতে কাৰ্বহাইড্ৰেট বহুত থাকে, অইল বহুত থাকে, সেইটোৰ কাৰণে আমাৰ ওয়েটটো অট'মেটিক বাঢ়ি যায়। ঠিক আছে, সো এইখিনি গম পালে আপোনালোকে। লাঞ্চ কৰিলে লাঞ্চত টেঙা দৈ ল'ব, টেঙা ল'ব, আপোনাৰ মজাকে মাছ বনালে টেঙাৰে বনাওক, টেষ্টিকে খাওক, লাঞ্চটো হেভিকে খাওক, যাতে আপোনাৰ বডিত 300 to 400 কেলৰি সেইখিনি সময়ত যায়, আৰু আপুনি বাৰ্নিং কৰিব পাৰে বডিৰ ভিতৰতে। বাৰ্নিং কৰা কেপাচিটি, কাৰণ আমি দিনত যদি সেইখিনি খাইছো আমি বাৰ্নিং কৰিব পাৰো। তাৰপিছত আপোনালোকৰ এইখিনি হ'ল পানী মাজে মাজে খাই থাকক। ভাত খোৱাৰ আধা ঘন্টা আগতে পানীটো খাই ল'ব, কাৰণ ভাত খোৱাৰ সময়ত যদি পানী বেছি খায় তেতিয়াহ'লে ডাইজেশ্যন কেপাচিটি কমি যায় মানুহৰ লাহে লাহে, সেইকাৰণে প্ৰব্লেম হৈ যাব পাৰে আমাৰ বডিটো। সো তাৰ লগে লগে আমি কি ইভিনিং স্নেক্স আপোনাৰ লোৱাটো দৰকাৰ। ইভিনিং স্নেক্সত ইয়াতো এফ্ৰেছটো ল'ব পাৰে, আপুনি এফ্ৰেছ ল'ব পাৰে। এফ্ৰেছৰ লগত থিনাৰ বিস্কুট আপুনি ল'ব পাৰে, যিটো আটাৰে বনোৱা বিস্কুট আপুনি ল'ব পাৰে, বা চালাড, বা আপোনালোকে যদি বিচাৰে অলপ অলপ আপোনালোকৰ যিটো আমাৰ হেল্ডি যিখিনি প্ৰটিন বেছড ফুড থাকে আমি ইভিনিং টাইমত খাব পাৰো। যেনেকুৱা ধৰি লওক ওটছ অকণমান ল'ব পাৰে, ডালিয়া অকণমান বেছি নহয় অকণমান, ঠিক আছে, ল'ব পাৰে আপোনালোকে। মাজে মাজে আপোনালোকে যদি আমাৰ অসমীয়া মানুহ যিহেতু আমি বহুতে পিঠা খাওঁ, পিঠা ল'ব পাৰে, এনেকুৱা কোনো প্ৰব্লেম, বেছি নহয় অকণমান, ঠিক আছে। কোৱান্টিটি মনত ৰাখিব, লাষ্টত মই কৈ আছো কেনেকুৱা কোৱান্টিটিত খালে ভাল। তাৰপিছত নাইটত যিটো হয়, নাইটত এগেইন আপোনালোকক মই যেনেকে কৈছো এফ্ৰেছটো ইভিনিং খাই ল'লে নাইটত নাখাব। তাৰপিছত এইটোৰ 3 চামুচ, এইটোৰ 1 চামুচৰ পৰা 2 চামুচলৈকে মেন টু মেন ডিপেণ্ড কৰিব, এইটো মিক্স কৰি পেলাই নাইটত আকৌ এইটো খাই দিলে তেতিয়া আপোনালোকৰ বেছিক ভাৱে ওয়েট লছ হৈ থাকিব লাহে 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 লাহে। এজ পাৰ বিএমআৰ মানে হ'ল বেসাল মেটাবলিক ৰেট, আপোনাৰ বডিৰ যিটো বাৰ্নিং কেপাচিটি, সেই কেপাচিটিৰ ওপৰতহে ওয়েট লছ হ'ব। ঠিক আছে, এইখিনিৰ ওপৰত আৰু ডিটেইল জানিব যদি বিচাৰে আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ যিসকলে ওয়েট লছ কৰি আছে, কিবা যদি প্ৰব্লেম হৈ আছে আপোনালোকৰ কোচক যোগাযোগ কৰক। যদি আপোনালোকে মোৰ ভিডিঅ'টো নিউলি চাই আছে বা হাৰ্বেলাইফ নিউট্ৰিচনৰ বিষয়ে নাজানে, মোৰ লগত কণ্টেক্ট কৰক। মই আপোনালোকক সেইখিনি গাইড দিম, নিউট্ৰিচনটো কেনেকে পাব, লগতে আপুনি কেনেকে ফলো কৰিলে ৰিজাল্ট 100% পাব। আমাৰ হাতত বহুত ৰিজাল্ট আছে, আপোনালোকক মই এই ভিডিঅ'টো দিব পাৰো, কিন্তু এটা দুটা ফটো দিম, আপোনালোকে চাই ল'ব ৰিজাল্টখিনি। বাকীখিনি চাব লাগিলে আমাৰ লগত জড়িত হলে আপোনালোকক ডিটেইলছলি গোটেইখিনি কৈ দিয়া হ'ব। আৰু সবতকে ডাঙৰ কথা হ'ল এই নিউট্ৰিচনটো ললে কোনো ধৰণৰ আমি ইয়াতে বেমাৰক লৈ একো নকওঁ। বেমাৰক লৈ আমি কিয় নকওঁ, কাৰণ এইটো এটা নিউট্ৰিচন হয়, নট মেডিচিন। আপোনালোকৰ যদি কিবা বেমাৰ আছে, কিবা প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ লগত এডভাইচ কৰিব, ঠিক আছে। কাৰণ এইটো ডিটক্সিফিকেশ্যন কৰিব, এই নিউট্ৰিচনটোৰ ভিতৰৰ বেয়া বস্তুখিনি উলিয়াব, তাৰ বিনিময়ত বহুত বেমাৰ ঠিক হয়, ঠিক আছে। কি বেমাৰ, কেনেকুৱা বেমাৰ ঠিক হয়, কিন্তু আমি সেইটো আপোনালোকক ডাইৰেক্টলি ক'ব নোৱাৰো। যদি আপোনালোকে ডিটেইলছ আৰু জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত আহক, জড়িত হওক। জড়িত হোৱাৰ লগে নিউট্ৰিচন ইউজ কৰক, ইউজ কৰাৰ পিছত আপুনি অট'মেটিক গম পাব, ঠিক আছে। চ' এইখিনি ইয়াৰ লগে লগে এটা আজি স্পেচিয়েল আপোনালোকক মই কৈ দিছো, আমি কেনেকুৱাকে খাদ্যটো খাব লাগে। আমি মৰ্ণিঙৰ আহাৰ আমি ইমানখিনি খাব লাগে, মৰ্ণিঙৰ আহাৰ মনত ৰাখিব, পুৰা এখন হাতৰ গোটেইখিনি খাব লাগে আমি মৰ্ণিঙত, কাৰণ নিউট্ৰিচন ভেলুখিনি আমাক গোটেই লাগিব। আমি দুপৰীয়াৰ আহাৰ, আমি যিটো স্নেক্স কলো, স্নেক্স ইমানখিনি ল'ব লাগে, ইমানখিনি, ঠিক আছে। দুপৰীয়াৰ আহাৰ এগেইন ইমানখিনি খাব লাগে। তাৰপিছত আমি ইভিনিং স্নেক্স এগেইন ইমানখিনি, আৰু ৰাতিৰ যিটো খানা ইমানখিনি ল'ব লাগে, ঠিক আছে, ইমানখিনি। কিন্তু আপোনালোকেতো অলৰেডি নিউট্ৰিচন লৈ আছে, কোনো প্ৰব্লেম নাই। যেতিয়া নিউট্ৰিচন ল'ব, নিউট্ৰিচন লোৱাৰ পিছত আপোনালোকৰ বডি অট'মেটিক পুৰা লাইনত আহি যাব, কোনো টেনচন নল'ব আপোনালোকে। আমি আছো গাইড কৰাৰ কাৰণে। চ' বি হেল্ডি, বি হেপী।